শেষ কৰি পেলালে কি কৰি আছা ইয়াত? এই অকমান বহিছো। এনেকে মাছ ৰাস্তাত মানুহ বহি থাকে? আহা বাইকত বহিবা। মই উঠিব নোৱাৰিম, মই এতিয়া গধূলা মানেহে উঠিম চাগে আৰু। কিয়? একে চাই মোৰ ভৱিষ্যতটো শেষ কৰি থৈ গ'ল চা। কি ভৱিষ্যত? একে বেয়া জেগাত খুন্দা মাৰি থৈ গৈছে। ক'ত? লাজ লগা জেগাত চা। বাইকত থেকে চেদি খাই যোৱাতকে এনেকে গুচি যায় ভাল। কেনেকুৱা লাগিছে কোৱা? এতিয়া আকৌ পিলিঙা ডেকা হবলৈ মন গ'ল। তোমাৰ গেয়াৰানো কিমান বয়স হৈছে সোধা? এতিয়া মই চাইকেলত উঠি ঘৰলে যাম। এটা সময় দেখোন চাইকেলত উঠি উঠিয়ে মোৰ সৈতে প্ৰেম কৰিলা। পাঁচ টেন্স আছিলে। মৰমে টেন্স বুজি নাপায়। উঠা। নুঠো এখনত। কেৰিয়া চেৰিয়া নাই, উঠিব পাৰি নেকি? আগত উঠা। কেনেকে উঠিম ইয়াত? পাৰি নেকি? দোকানীয়ে কিনোতে আকৌ কৈছে দুমুনীয়া বস্তাও গুচি যাব বোলে। সোধা। এই চব মানে সন্মান চব খেদিব এতিয়া। বেগটো থওক। মানে এই চব মোকো কিনিছে মানে এইবিলাক। মন হীৰা দৈ চাইকেল নহয় পিলিঙা, ডেকা নহয় পিলিঙা। আরে ফ্রেমটোকে মিলাব পারা নাই দেখুন। মন হীৰা দৈ চাইকেল নহয় পিলিঙা, ডেকা নহয় পিলিঙা। ধলা পথাৰত আহিবা ঐ নিজানত। মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত। মনে মনে আহকচোন, মানুহে দেখিলে কি হব? মনে মনে আহি থাকক। মন হীৰা দৈ চাইকেল নহয় পিলিঙা, ডেকা নহয় পিলিঙা। ধলা অকণ খৰকে দিয়া খোজটো।